ফ্ৰেণ্ডছ, আজি পুনৰ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আপোনালোকে ভাবেনে বাৰু মই যে ৰেচিপি বনাই ভাল পাওঁ বা ফুৰিয়ে ভাল পাওঁ বা ৰীল বনাই ভাল পাওঁ, সেইটো নহয়। অৱশ্যে মই আন কিছুমান আৰু ঘৰৰে কাম কৰি ভাল পাওঁ, যিটো কৰিলে পৰিৱেশটো অকণমান ভাল দেখি বা পৰিৱেশটো থাকিলে অকণমান পৰিৱেশটোৰ চৌ উঠে। গতিকে তাৰে মাজৰ কেইটামান কাম আজি আপোনালোকক কৰি দেখুৱাম। মই ঘৰত থাকিলে কেনেকুৱা কি কাম কৰোঁ, কি কৰিলে মোৰ ভাল লাগে আপোনালোকৰ ওচৰত দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো নিশ্চয় ভাল পাব, আগলৈকে চাই থাকিব। এই যে দুৱাৰ মুখখন দেখিছে আপোনালোকে, দুৱাৰ মুখখন আজি কেইদিনমান ধৰি ধাৰাসাৰ বৰষুণ, তাৰ বাবে ঠিক কৰিব পৰা নাই। অকণমান জংঘলো হৈ আছে আৰু এইবিলাক আজি মই চাফা কৰিম। চাফা কৰি কিছুমান পাচলি লগাম। তাৰ বাবে মই ৰেডি কৰি ৰাখিছোঁ এখন কোৰ, কটাৰী, খৰাহিত কিবা কিবি ৰুব আনিছোঁ আৰু লগতে বাল্টিঙত কিছুমান তিয়াই থোৱা আছে। মৰহি যোৱাৰ বাবে মই তিয়াই থৈ দিছোঁ। এতিয়া মই আজি এইখিনি চাফা কৰিম, চাফা কৰি কিছুমান বস্তু লগাম আৰু আপোনালোকক দেখাম। এইফালে নাৰিকলৰ পাত কেইটামান পৰি আছে, প্ৰথমতে চাফা কৰি লওঁ। এইফালে কচুৰ গুৰিকেইটা অকণমান চাফা কৰিলোঁ। সেইদিনা এইফালে আৰু জংঘল লাগি আছিল, এইখিনি ঠিক কৰি গৈছোঁ। আজিও চাওঁ কিমানখিনি ঠিক কৰিব পাৰোঁ। যিমানখিনি ঠিক কৰি কেনে লগাব পাৰোঁ সিমানখিনি লগাই বাৰু আপোনালোকক দেখুৱাই আছোঁ। আৰু গোটেইখিনি যে একেদিনে চাফা কৰি দেখুৱাম সেইটোও নহয়, অলপ অলপকৈ কৰিম। বহুতখিনি আছে, ঘৰৰো আন কিছুমান কাম থাকে যে একেদিনে গোটেইখিনি কৰিব নোৱাৰি। যিমানখিনি পাৰোঁ দেখুৱাম বাৰু, পৰিৱেশটো কেনেকুৱা লাগে। সঁচাকৈ দেই, কাম কৰি যদিও কষ্ট পাইছোঁ, কিন্তু চাফ চিকুণখিনি কৰিব পাই বহুতেই ভাল লাগিছে। আৰু পৰিৱেশটো অকণমান পৰিষ্কাৰ দেখাব, লগতে থাকিও ভাল লাগিব। যিখিনিত পাচলি লগাম তাৰ জাবৰখিনি ঠিক কৰি লওঁ। প্ৰথম মই লগাব লৈছোঁ হালধি, আৰু হালধিকেইটা এটা এটাকৈ ধুনীয়াকৈ এফালৰ পৰা লগাই লওঁ। আৰু ভালদৰে কাজিকেইটা মেলিছেও, ৰুবও সহজ হৈছে। তাৰপিছত মই লগাই আছোঁ মান ধনিয়া, আৰু মান ধনিয়া মোৰ বাবে বহুতেই প্ৰয়োজনীয় মাছৰ তৰকাৰী চাটনিৰ বাবে। এইবাৰ মান ধনিয়াৰ চাৰিওফালে মাটিবিলাক ভালদৰে মিলাই দিলোঁ গুৰিৰ কাষে কাষে। এইবাৰ লগাই আছোঁ মই পদিনা, আৰু পদিনা বুলি ক'লে আপোনালোকে নিশ্চয় জানেই নহয়, পদিনা আমাক কি খাদ্য খালে দৰকাৰ হয়। পদিনা লগোৱাৰ পিছত এইবাৰ হালধি গুড়ি দুটা আছিল, সেই গুড়ি দুটা ভালদৰে লগাই আছোঁ। এইবাৰ গুড়িকেইটাত ভালদৰে চাৰিওফালে মাটি মিলাই দিওঁ, যাতে গুড়িটো মজবুত হৈ থাকে। তাৰ লগতে হালধিৰ গুড়িত এক পিচ আদা আছিল, সেইটোও লগাই দিলোঁ। এইবাৰ যে মোৰ হাতত দেখিছে, তাৰ এটা পুলি হৈছে জিকা আৰু এটা হৈছে পানীলাও। আগতে মই পুলিকেইটা লগাই লওঁ। পুলিকেইটা যে মই এফালৰ পৰা আনি এফালে লগাই আছোঁ, তাৰ ওপৰত যদি অলপ শুকান গোবৰৰ গুড়ি মই ছটিয়াই দিওঁ, পুলিকেইটা আগৰ দৰে চেহেৰা হ'ব আৰু আগলৈকেও পুলিকেইটা বাঢ়িবৰ কাৰণে সহজ হ'ব। ভালদৰে মাটি মিলাই যাতে আনেও গম পায় ইয়াতে মই কিবা কিবি লগাইছোঁ, তাৰ বাবে কাষে কাষে কেইটামান খাটিও পুতি দিলোঁ। যিমানকেইটা বস্তু লগাইছোঁ তাৰ প্ৰত্যেকটো গুৰে মই কেইটামান খাটি পুতি দিলোঁ, যাতে আনেও গম পায় ইয়াতে কিবা লগাইছোঁ, যাতে ইয়াৰ ওপৰেৰে গছকি থৈ কোনোৱে নাযায়। আকৌ এইবাৰো যে হাতত দেখিছে, এইডাল হৈছে ভেদাইলতাৰ শিপা। ইয়াত কোনো মাটি খান্দিব নালাগে, দমকলৰ নলীৰ কাষত এনেদৰে লগাই দিছোঁ। কেইদিনমানৰ পিছত নিজে নিজে জীয়াই লতা বগাই উঠিব। এইবাৰ মাটি খান্দি কি লগাই আছোঁ জানেনে? বোন কচু। আৰু বোন কচু যদি এটা মাছ আৰু কেইটামান জলকীয়া দি চাটনি পিচি খাই আপোনালোকে, কি ক'ব আৰু, ইমান যে সোৱাদ, বেছিকৈ ক'ব নোৱাৰা পাই, মোৰ জিভাৰ পানী পৰিছেয়ে। এইবাৰ মই টাবত কিছুমান বস্তু আপোনালোকক লগাই দেখাই আছোঁ। যদি আপোনালোকৰ ঘৰৰ কাষত খালী মাটি নাথাকে, তেতিয়াহ'লে আপোনালোকে
মাটি আৰু গোবৰ মিহলাই এনেদৰে টাবতো বহুতো শাক পাচলি লগাই খাব পাৰে ঘৰতে। আৰু ঘৰৰ শাক পাচলিৰ সোৱাদে বেলেগ, কথাটো নহয়নে বাৰু? এইবাৰ মই কেইটামান ফুলৰ পুলি লগাই আছোঁ। ফুল মোৰ বাবে বহুত প্ৰিয় আৰু ফুল বুলি ক'লেই হ'ল, ফুল মই বহুত বেছি ভাল পাওঁ। তাৰ লগত এটা গোলাপ ফুলৰ ডাল কাটি আনিছিলোঁ, সেইটো লগাই আছোঁ। যদি অকণমান গোবৰ দি থৈ দিব পাৰোঁ, কেইদিনমান পিছত নিজে নিজে শিপা মেলি জীয়াই উঠিব। বৰ্তমান বৰষুণ দিয়ে আছে, পানীৰ কোনো প্ৰয়োজন নাই দিবৰ কাৰণে। এইডাল যে দেখিছে, এইডাল অমিতা পুলি, আৰু ছাগলীয়ে পাত খাই চেচ। 4 দিনমান হৈছিলহে মাত্ৰ লগাব। আৰু তাৰ আগতে এইকেইডাল লগাইছিলোঁ, কিমান ডাঙৰ হৈছে আৰু অমিতা লাগি আছে চাওক। এইবাৰ মই ঘৰৰ পদূলিৰ আগত নাৰিকল গছ এডাল আছে আৰু গছডালৰ গুৰিত পাণ এডাল লগাই আছোঁ। আগত মাটি খান্দি ল'লোঁ, তাৰপিছত মাটিখিনি মিহলাই ভালদৰে গুড়া কৰি মিলাই এইবাৰ পাণ লগাই আছোঁ। হৈ গ'ল পাণৰ গছ লগোৱা। এইবাৰ তাৰ ওপৰত শুকান গোবৰ আৰু মাটি অকণমান ছটিয়াই দি আছোঁ, যাতে আমাৰ পাণৰ গছটো অতি সোনকালে নাৰিকল গছৰ ওপৰত উঠে, যাতে তামোলৰ লগত মিলাই আমি পাণ ছিঙি খাব পাৰোঁ ৰঙা মঙা লেল পেলকৈ। বাপৰে বাপ, বহু বচনৰ বহু কথা দেখোন পাণৰো। এইবাৰ আৰু এটা গোলাপ ফুলৰ ডাল আছে, সেইটো লগাই আছোঁ। ঘৰৰ ভিতৰৰ পৰা ওলাই দুৱাৰ মুখখনত যদি ফুল চুল দেখা পাওঁ, বহুত ভাল লাগে চাই। ঘৰৰ বাউণ্ডাৰীৰ মাজতে এনেদৰে চেৰীৰ কাষত কেইটামান ফুল লগাইছোঁ টাপতে। একফালৰ পৰাই মই টাপতে লগোৱা ফুলৰ বাগিচাখন দেখালোঁ, আৰু আপোনালোক কোনে কোনে ফুল ভাল পায় মোক এবাৰ কমেণ্ট কৰি জনাবচোন। আজিৰ বাবে ইমানখিনি কাম কৰি দেখুৱালোঁ, পিছলৈ বাৰু আৰু কিবা কিবি দেখুৱাম। চ' ফ্ৰেণ্ডছ, যিমানকেইটা কাম মই কৰি ভাল পাওঁ, তাৰ মাজৰে কেইটামান কাম আজি ঘৰতে আপোনালোকক কৰি দেখুৱালোঁ। আৰু আছে মই বহুত বেছি ভাল পোৱা কাম কেইটামানো আছে। তাৰ মাজৰে সকলোতকৈ বেছি ভাল পোৱা কামটো হৈছে মানুহক মই সহায় কৰি ভাল পাওঁ। এতিয়া বুলি নহয়, বহুত আগৰ পৰাই ভাল পাওঁ। মোৰ এতিয়াও মনত আছে, যেতিয়া মই 7-8 বছৰৰ আছিলোঁ, মানুহৰ ঘৰত যেতিয়া যাওঁ, মানুহৰ ঘৰত আলু নাথাকে, পিঁয়াজ নাথাকে, খাবৰ কাৰণে একো নাথাকে, তেতিয়া মই ঘৰত দৌৰি যাওঁ। দৌৰি যাই যিয়ে পাৰোঁ এটা হ'লেও কাপোৰৰ তলত লুকাই আনো, আৰু বহুতবাৰ মাৰ হাতত ধৰাও খাইছোঁ। যিয়েই নহওক, আপোনালোকৰ ওচৰত কথাখিনি এইটোৰ কাৰণতে শ্বেয়াৰ কৰিছোঁ। মোৰ ডাঙৰ হ'ব ইচ্ছা আছে, মই যাতে ডাঙৰ হৈ এদিন মানুহক সহায় কৰিব পাৰোঁ। বৰ্তমান মই এতিয়া কাকো সহায় কৰিব নোৱাৰোঁ, কাৰণ মোৰ নিজৰে কেতিয়াবা টান হৈ আছে, চলিবৰ কাৰণে অভাৱ হৈ আছে। তাৰ বাবে মই বৰ্তমান কাকো সহায় কৰিব নোৱাৰোঁ। কিন্তু আগবঢ়াই নিয়াটো আপোনালোকৰ ওচৰত, আপোনালোকে যাতে মোক মৰম কৰে, আগবঢ়াই নিয়ে, এইটো আপোনালোকৰ ওচৰত মই জোৰদস্তি নকৰোঁ আপোনালোকক। আৰু যিমানসকল ব্যক্তিয়ে মোৰ ভিডিঅ' চাইছে, সকলোকে মই অশেষ ধন্যবাদ জনাইছোঁ, সকলোকে মই শ্ৰদ্ধা জনাইছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে মই অশেষ হিয়া ভৰা মৰম যাচিছোঁ। আপোনালোকে মোক এনেকৈ আগবঢ়াই নিয়ক। চাওঁ বাৰু মই কেনেকৈ আগবাঢ়িব পাৰোঁ, কেনেকৈ মানুহক সহায় কৰিব পাৰোঁ। আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। আজিলৈকে